ডান্স ক্লাছ যাওঁ ভালদৰে নাচিবা দেই প্ৰেক্টিকেলটো ভালকৈ দিব লাগিব হেল্ল' এভৰিৱান গুড মৰ্ণিং মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠিলোঁ বাৰু এতিয়া বাজিছে 7টা বাজিছেহে মাত্ৰ মই উঠিলোঁ উঠি পেলাই দাঁত ব্ৰাছ কৰিলোঁ কৰাৰ পিছতে এতিয়া পানী এগিলাচ লৈছোঁ গৰম ঠাণ্ডা পানী তাকে খাই লওঁ আৰু আজি যিহেতু দেওবাৰ হয় আজি ভাবিছিলোঁ চুলিখিনি অকণমান হেনা কৰিম বুলি কিন্তু কালি দোকানলৈ যাওঁতে হেনা পেকেটটো আনিবলৈ পাহৰি থাকিলোঁ উপায় নাই বেলেগ এদিন কৰিব লাগিব আৰু চুলিবোৰ পকি থাকিলে বহুত মুখখন কিবা কিবি লাগে সেয়াই তো পানী এগিলাচ খাই লওঁ আৰু এইফালে ৰাতিপুৱাৰ পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে ন এইডোখৰতে বহি পেলাই পানী এগিলাচ মই সদায় খাওঁ চোফাখনতে বহি আৰু এইফালে আগফালে চাই এনেই কিবা এটা ভাল লাগে আৰু সূৰ্য ৰশ্মিটো পৰি আছে এইডোখৰতে মানে ঠাণ্ডা দিনত বৰ ধুনীয়া ৰ'দটো পৰি থাকে যে এইডোখৰত বহি বহুত ভাল লাগে মোৰ সেয়া আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এইখন আমাৰ জোলনা এইফালে চাহ বনাবলৈ আহিছোঁ মুনুলৈ এয়া গাখীৰ উতলি আছে আকৌ এইফালে তাই কি লৈছে দেখিছেনে এইফালে লৈছে খুৰমা এইফালে লৈছে মিক্স চানা এইবোৰ বাৰু ৰাতিপুৱাই জ্বলাবোৰ খাব লাগে নি বাৰু হা এনেকুৱা ছোৱালী মানে কথা ক'লে নুশুনে দেই ওলাবলৈ আকৌ লাজ কৰে কেমেৰা আগত এইফালে গা পা ধুই আহিলোঁ গোঁসাই ঘৰত চাকিও দিলোঁ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবৰ বাবে পাকঘৰলৈ আহিছোঁ এয়া ওলকবি আৰু আলু ভাজি বনাম এতিয়া ফটাফট ভাজিখিনি কাটি লওঁ তাৰপাছত ৰুটি বনাবলৈ আছেই ৰুটি বনাব লাগিব ভাজিকণ বনাই লওঁ তেল অকণমান দি দিছোঁ এতিয়া খাই লওঁ বাঢ়ি মেলি ল'লোঁ এয়া চব্জি আৰু ৰুটি আৰু গাখীৰ চাহ অকণমানো লৈ লৈছোঁ আৰু মুনু এতিয়া সত্ৰীয়া নৃত্যৰ ক্লাছলৈ যাব কিয়নো তাহাঁতৰ 1 তাৰিখৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰেক্টিকেল আছে 1 তাৰিখৰ পৰা নহয় 1 তাৰিখে আছে এদিনেই আছে প্ৰেক্টিকেল তো সেইকাৰণে তাই ওলাই আছে তাই যাব এতিয়া মুখখন ইমান জাললি মাদলি লাগিছে চাওকচোন উপায় নাই আৰু চুলি আঁচুৰাই নাই চুলিখিনি ধুই দিছিলোঁ যে সেইকাৰণে আঁচুৰাই নাই তেনেকৈ আছে তাৰপাছত মই আপোনালোকক এটা মাছৰ এনেই সাধাৰণ ৰেচিপি এটা দিম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব চাই পেলাই এইফালে চাই দিয়া হাই কৰি দিয়া হাই ক'ত যোৱা এতিয়া কৈ দিয়া আকৌ মই ডান্স ক্লাছ যাওঁ ভালদৰে নাচিবা দেই প্ৰেক্টিকেলটো ভালকৈ দিব লাগিব এতিয়া পাকঘৰলৈ আহিছোঁ আজি বাহু মাছ আনিছিলে ভাইটিয়ে বজাৰৰ পৰা তাৰে আজি কিবা এটা বনাওঁ বুলি ভাবিছোঁ মই এয়া লাও আৰু আলু কাটি লৈছোঁ লাও আৰু আলুৰ লগত মই আজি সৰিয়হ দি বনাম প্ৰথমতে মই সৰিয়হকেইটা শুকান কেৰাহীত অলপ দেৰি এনেকৈ ভাজি লৈছোঁ তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম তাৰপিছত তেতিয়া মই মাছখিনিও নিমখ হালধি দি ভালদৰে মেৰিনেট কৰি লৈ এয়া মই তেলত ভালদৰে টানকৈ ভাজি ল'ম এনেদৰে মই মাছখিনি অকণমান টানকৈ ভাজি ল'লে মই খাই পেলাই ভাল লাগে মানে সেয়াই তাৰপাছতে এয়া মোৰ মাছ ভজা প্ৰায় হৈয়ে গ'ল তাৰপাছত এয়া দেখিছেনে মই যোনখিনি সৰিয়হ মই শুকান কেৰাহীত ভাজি লৈছিলোঁ সেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এনেদৰে পিচি ল'লোঁ তাৰপিছত এটা বাতিত লৈ পেলাই তাতে অকণমান পানী এড কৰিছোঁ তাৰপিছত ইয়াতে মই অকণমান হালধি আৰু অকণমান মই ইয়াতে মিট মছলাও এড কৰি দিছোঁ তাৰপিছত এইখিনি মই ভালদৰে ঘুটি ল'ম এনেদৰে এইখিনি মই এইফালে ছাইড কৰি থৈ দিছোঁ তাৰপিছত মই একেখন কেৰাহীতে আৰু অকণমান মিঠাতেল দি দিছোঁ তাৰপিছত ইয়াতে মই কেইটামান মেথি গুটিও ফুটাই ল'লোঁ মেথি গুটিকেইটা ফুটি আহিলত ইয়াতে মই পিঁয়াজ আৰু জলকীয়া দিছোঁ তাৰপাছত মই ইয়াতে লাও আৰু আলুখিনি ভালদৰে দি পেলাই দুবাৰমান এনেদৰে লৰাই মেলি লৈছোঁ তাৰপিছত ইয়াতে মই জোখমতে নিমখ দি দিছোঁ তাৰপাছত এইখিনি ভালদৰে এনেকৈ দুবাৰমান আকৌ পুনৰ লৰাই লৈ পেলাই মই ইয়াতে যোনখিনি মই সৰিয়হৰ ঘোল বনাই থৈছিলোঁ সেইখিনি মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ মোৰ সৰিয়হখিনি ভাজোঁতে অকণমান ক'লা হৈ গ'ল বাৰু কিন্তু খাবলৈ ভালেই হৈছিলে বাৰু বেয়া হোৱা নাই এনেদৰে যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব খাবলৈ বহুত বেছি ভাল লাগে তাৰপিছত এইখিনি মই অলপ দেৰি এনেকৈ ভাজি এনেকৈ ঢাকোন মাৰি ভাজি থাকিম তাৰপাছত এইখিনি মই
ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী মই জোখমতে দিছোঁ, মানে বহুত বেছি জুলীয়াও নকৰোঁ, অকণমান ডাঠ কৰিম। তাৰপিছত এইখিনি ভালদৰে লৰাই পেলাই পুনৰ মই ঢাকোন মাৰি থৈ দিছোঁ। এইখিনি উতল আহিলত মই ইয়াতে মাছখিনি এতিয়া দি দিম। দেখিছেনে মোৰ জোলখিনি বৰ্তমান উতলি আহিছে। এতিয়া মই মাছখিনি এপিচ এপিচকৈ ইয়াতে দি দিছোঁ। আপোনালোকৰ ঘৰত যিমান মানুহ থাকে সিমানেই মাছ দিব আৰু মই এয়া 4-5 পিচমান মাছ দি দিছোঁ। তাৰপিছত পুনৰ মই এইখিনি ঢাকোন মাৰি থৈ দিছোঁ। এয়া মোৰ প্ৰায় মাছৰ জোল হৈয়ে গৈছে। আনফালে মই মুনুলে কণী বনাইছোঁ, কাৰণ তাই মাছ মাংস এইবিলাক নাখায় একেবাৰে, সেইকাৰণে কণী মই বিলাহীৰ লগত বনাই দিছোঁ। আনফালে দেখিছেনে মোৰ এইফালে ধুনীয়াকৈ উতল আহি আছে আৰু মোৰ খাবলৈ প্ৰায় ৰেডিয়ে হৈ গ'ল। এয়া মই এটা বাতিত কাঢ়ি লৈছোঁ আৰু শেষত মই ইয়াতে ধনিয়া পাত দি দিছোঁ। খাবলৈ বহুত বেছি টেষ্টি। সেই এভৰিৱান, ভাত পানী খাই উঠা বহুত সময় হৈ গ'ল। এতিয়া 4টাই বাজিলে। আপুনি যে বনাইছিলোঁ মাছৰ তৰকাৰীখন, খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিছিলে। দেখুৱাবলৈ নহ'লে বাৰু আপোনালোকক, সেই সময়তে আলহী আহিলে, সেইবাবে। কিন্তু খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিছিলে। যদি এনেদৰে আপোনালোকে খোৱা নাই, এবাৰ খাই চাব, বহুত বেছি টেষ্টি লাগে। ঠিক আছে, এতিয়া চাহৰ লগত বনাবলৈ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ বুলি ভাবিছোঁ, আৰু তাকে আপোনালোকক দেখুৱাওঁ। মই পেনকেক বনাবলৈ লৈছোঁ। এয়া মই এটা কাপৰ, এই কাপটোৰ জোখাৰে একাপ মই গাখীৰ দিছোঁ। তাৰপিছত একেটা কাপৰ জোখাৰে মই ইয়াতে চেনি দিলোঁ আৰু অকণমান টেষ্টটো বেলেঞ্চৰ বাবে এচিকুটমান নিমখ দিছোঁ। তাৰপিছত কণী এটাও মই ইয়াতে ভাঙি লৈছোঁ আৰু মই অকণমান ইয়াতে বেকিং পাউডাৰ এড কৰিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে ঘুলি ল'ম। ভালদৰে ঘুলি লৈ হৈ যোৱাৰ পিছত ইয়াতে মই এখন টাৱাত অকণমান বাটাৰ দি পেলাই অকণমান গ্ৰীজ কৰি লৈছোঁ। তাৰপিছত এটা এটাকৈ ইয়াতে মই পেনকেকখিনি দি দিম আৰু ঢাকোন মাৰি 2 মিনিটমানৰ কাৰণে মই সিজিবলৈ দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ ওপৰত বুটকৈ উঠি আহিছে নহয়। বনাই আছোঁ পেনকেক। বহুত দিনৰ মূৰত বনাইছোঁ, মানে বহুত দিনৰ আগতে এবাৰ বনাইছিলোঁ, তেতিয়া বৰ ধুনীয়া হৈছিলে। কিন্তু এতিয়া আজি বহুত বছৰ পাছত বনাইছোঁ যে মানে ইমান এটা ভাল হোৱা নাই বাৰু, তথাপিও ঠিক ঠাকেই হৈছে। শুনিলে নহয় কি ক'লোঁ? প্ৰথম মানে কেককেইটা একেবাৰে মোৰ বেয়া হৈছিলে, একেবাৰে ক'লা হৈ গ'ল। অৱশেষত বাৰু মোৰ কেককেইটা ধুনীয়াকৈ হৈ গ'ল। অকণমান খাই চাইছোঁ, ধুনীয়া হৈছে, কোমল হৈছে পূৰা, খাবলৈ ভালেই হৈছে বাৰু। চাহ অকণমান খাই লওঁ। আৰু অথনি যে গাখীৰ চাহ খালোঁ, বাপৰে বহুত বেছি গেছ হৈ গ'ল মোৰ। নাখাওঁ আৰু আজিৰপৰা দেই, লোভতে খাই দিওঁ। আৰু মোৰ মানে ৰুটিৰ লগত মানে চাহ খাই, মানে গাখীৰ চাহ খাই বেলেগ ভাল লাগে, কিন্তু উপায় নাই, খাব নোৱাৰোঁ। সেয়া আজি গেছ হৈ গ'ল, সেয়াই আৰু। সেইকাৰণে এতিয়া লাল চাহে একাপ খাওঁ। এইটো যে কালি আনিছিলোঁ হেৰিটো, খাই লওঁ। আৰু পেনকেকটো অথনি খালোঁ যে, দুটামান খাই দিলোঁ, সেইকাৰণে নাই লোৱা আৰু। আৰু চাহে খাইছোঁ। খানা পেকেট এটা আনিলোঁ, ভাইটিয়ে লৈ আনিলে, কাইলৈ লগাব লাগিব। গোটেই চুলি পকিলোঁ। এয়া দাইল তেল মাৰিলোঁ, 5 ফোৰণ দি তেল মাৰিছোঁ, মচু আৰু মগু মিক্সকৈ বনাইছোঁ। এয়া এইখিনি হৈ গ'ল, এইখিনি নমাই থওঁ। এয়া দাইল হৈ গ'ল। এইফালে এয়া মাছ আছেই, দিনৰ মাছ, আৰু দুপিচ আছে, আৰু এপিচ ইয়াৰ পৰা এনেকৈ বনাই দিব লাগিব। এইফালে নিমখ হালধি দি পেলাই থৈ দিছিলোঁ, মানে সৰহকৈ আনিছিলোঁ যে, চব ভজা নাই, কেইপিচমান থৈ দিছিলোঁ, আৰু এপিচ ভাজি দিব লাগিব। মই, মা, ভাইটিয়ে মাছ খাওঁ, মুনুৱে নাখায় বাৰু, সেয়াই। আৰু এইফালে জোল বনাইছিলোঁ যে, মাছৰ জোল, সেয়া আছেই। সেয়াই আৰু এতিয়া চব্জি কিবা এটা বনাওঁ। চব্জি আকৌ মুনুৱে আলু ভাজি বনাবলৈ কৈছে, সেয়া তাইৰ কাৰণে আলু ভাজি বনাই দিওঁ, কাৰণ তাই মাছ মাংস এইবিলাক একোৱেই নাখায়। পনীৰ খায় বাৰু, কিন্তু পনীৰ বাৰু আজি অনা নাই, কালি খালে পনীৰ। তো পটাপট আলু ভাজিখিনি বনাই লওঁ, মানে আজৰি হওঁ আৰু, পাকঘৰটোতে কিমান সোমাই থাকিম আৰু।
ভাতকেইটা খাই লওঁ এতিয়া 9টা বাজি গ'লেই যিহেতু আৰু ভাতটো যিহেতু সোনকালেই বনাই দিলোঁ গতিকে গৰমে গৰমে খাই দিওঁ আৰু কি কি আছে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এইফালে ভাত আলু ভাজি বনাইছিলোঁ আৰু এইফালে দিনৰ মাছ আছিলে সেয়াই তেনেকৈ খাই লওঁ গোটেইকেইটা বহি লৈছোঁ দেই মই অকলে খোৱা নাই কিন্তু চাৰিওটা বহি পেলাইহে খাইছোঁ খাই বৈ উঠি পেলাই অলপ সময় এনেই বহিলোঁ আৰু এডিটিঙৰ কাম আছিলে অকণমান কৰিলোঁ আৰু আছে এডিটিঙৰ কাম বাৰু সেইখিনিও এতিয়া কৰিম বিচনাতে বহি এতিয়া শুবলৈ আহিলোঁ বিচনাতে আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি আজি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু তলৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে আজি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই